बोर्ड ऑफ एडुकेशन काउन्सिल চমুকৈ সেবায়ে ইতিমধ্যে ঘোষণা কৰিছে যে 6 জুন তাৰিখে ৰাতিপুৱা 9 বজাত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। কিন্তু বন্ধুসকল, আপোনালোকে মেট্ৰিকৰ ৰিজাল্ট কেনেকৈ চেক কৰিব? বহু ধৰণৰ ৱেবছাইটো আছে, ৱেবছাইট সেবাৰ ফালৰ পৰা মুকলি কৰি দিয়া হ'ব। কিন্তু সেই ৱেবছাইটবোৰত কি হয়, অন কৰিলে ৰাতিপুৱা টাইমত শ্ল' হয়। তাৰ ফলত 9 বজাৰ ৰিজাল্ট গৈ 9:30 বজাত বা 10 বজাতহে পোৱা যায়। কিন্তু বন্ধুসকল, আজি মই আপোনালোকক ক'ম কেনেকৈ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ৰিজাল্ট চেক কৰিব পাৰিব। হয় বন্ধুসকল, প্লে ষ্ট'ৰত এটা এপ্লিকেশ্যন আছে ৰিজাল্ট চেক কৰাৰ। সেই এপ্লিকেশ্যনটো আপোনালোকে মোবাইললৈ ডাউনলোড কৰি ল'ব আৰু 9টা বজাৰ লগে লগে আপোনালোকে আপোনালোকৰ ৰিজাল্ট চেক কৰিব পাৰিব। কোনো ধৰণৰ হেং নহয় এই ৱেবছাইটটোত বা এই এপ্লিকেশ্যনটোত। এপ্লিকেশ্যনটো ডাউনলোড কৰিবৰ কাৰণে প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব আৰু তাত টাইপ কৰিব ফাৰ্ষ্ট ৰিজাল্ট 2020। টাইপ কৰাৰ লগে লগে এনেধৰণে আহিব, চাওক এই লগোটো আপোনালোকে মনত ৰাখিব, 10th 12th বৰ্ড ৰিজাল্ট, অল বৰ্ড ৰিজাল্ট 2020। সকলো আমাৰ ভাৰতৰ সকলো ধৰণৰ বৰ্ডৰ ৰিজাল্ট ইয়াত চেক কৰিব পাৰে। অকল মেট্ৰিকৰে নহয়, হাই ছেকেণ্ডেৰীৰো ৰিজাল্ট ইয়াতে চেক কৰিব পাৰিব। এপ্লিকেশ্যনটো ডাউনলোড হোৱাৰ পিছত অ'পেন কৰি ল'ব। অ'পেন হোৱাৰ লগে লগে এনেধৰণে আহিব, অল বৰ্ডছৰ নাম আহিব। ইয়াত চাওক বিহাৰ বৰ্ড, আছাম বৰ্ড, পাঞ্জাৱ বৰ্ড, এনেধৰণে সকলো ধৰণৰ বৰ্ড আছে। যদি আপোনালোকে আছাম বৰ্ডটো বিচাৰি নাপায়, ইয়াৰ ওপৰত চাৰ্চ বাৰত চাৰ্চ কৰিব পাৰিব আছাম বৰ্ড বুলি। কিন্তু ইয়াত ছেকেণ্ড অপশ্যনতেই আছে আছাম বৰ্ড, গতিকে মই চাৰ্চ নকৰোঁ। আছাম বৰ্ডটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ লগে লগে চাওক তলত আহি গৈছে, তললৈ চাব, এয়া 10th ক্লাছ এণ্ড 12th ক্লাছ। তো বন্ধুসকল, যদি আপোনালোকে 6 জুন তাৰিখে মেট্ৰিকৰ ৰিজাল্ট চেক কৰে, তেতিয়াহ'লে 10th ক্লাছ চিলেক্ট কৰিব। আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট যেতিয়া দিয়ে, যদি তেতিয়া আপোনালোকে ৰিজাল্ট চেক কৰে, তেতিয়া 12th ক্লাছ চেক কৰিব। এতিয়া মই 10th ক্লাছটো চেক কৰি দেখুৱাই দিছোঁ। ইয়াত চাওক চেক ৰিজাল্ট নাও বুলি আছে আৰু তলত আপোনালোকে আহিলে দেখিব ইয়াত আপোনালোকৰ এক্সামৰ সকলোখিনি ডিটেইল লিখা আছে। এয়া চাওক এক্সামিনেশ্যন ডেট আছে, কেতিয়াৰ পৰা কেতিয়ালৈকে আপোনালোকৰ এক্সাম হৈছিলে মেট্ৰিকৰ, 10 ফেব্ৰুৱাৰী টু 29 ফেব্ৰুৱাৰী। আৰু চাওক আপোনালোকে তলত আছে ৰিজাল্ট ডিক্লেৰেশ্যন ডেট, ইয়াত লিখা আছে 6 জুন 2020 at 9 AM। আৰু ইয়াত আছে তলত আছাম বৰ্ড ৰিজাল্ট ডিক্লেৰেশ্যন পেটাৰ্ণ, কোনটো বছৰত কোনটো তাৰিখে ৰিজাল্ট ডিক্লেৰেশ্যন কৰিছিল তাৰ ডিটেইলটো আছে। 16, 17, 18, 19 চনৰ গোটেইখিনি ডিটেইল আছে। তলত আছে লাষ্ট 4 year এক্সাম ৰিজাল্ট এনালাইচিছ। যোৱা 4 বছৰৰ ৰিজাল্ট কেনেকুৱা হৈছিল, কোনে কিমান % পাছ কৰিছিল, সেইখিনি ইয়াত লিখা আছে। 2019ত 60.23% মাত্ৰ পাছ হৈছিলে। গতিকে এনেকৈ এইখিনি ডিটেইল আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু ইয়াত যোনটো অপশ্যন দেখি আছে আপোনালোকে চাওক চেক ৰিজাল্ট নাও, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এতিয়া ক্লিক কৰিলে কিন্তু খোল নাখায়, কাৰণ ৰিজাল্ট এতিয়ালৈকে ডিক্লেয়াৰ্ড হোৱা নাই। 6 জুন তাৰিখে পুৱা 9 বজাত আপোনালোকে চেক ৰিজাল্ট নাও অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ৱেবছাইটটো খোল খাব। খোল খোৱাৰ লগে লগে আপোনালোকৰ ৰোল নাম্বাৰ বিচাৰিব, নাম বিচাৰিব, তাৰপিছত আপোনালোকৰ ৰিজাল্টটো ওলাই যাব। তাৰপিছত আপোনালোকে মাৰ্কশ্বিটখন ডাউনলোডো কৰি ল'ব পাৰিব। আৰু ইয়াত এটা ভাল কথা যে আপোনালোকে আপোনালোকৰ নিজৰ নামটো দিও ৰিজাল্ট চেক কৰিব পাৰে, নিজৰ নামটো দিও ৰিজাল্ট চেক কৰিব পাৰে, এইটো এটা ভাল কথা। তো এই চেক ৰিজাল্ট নাও অপশ্যনটোত ক্লিক কৰি দিব। মই আপোনালোকক ক্লিক কৰি দেখুৱাই দিছোঁ, এতিয়া কি ওলাই চাওক। ইয়াত চাওক ওলাইছে দিছ লিংক উইল বি এক্টিভেট ৱেন ৰিজাল্ট ডিক্লেয়াৰ্ড, মানে ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ লগে লগে এই লিংকটো এক্টিভেট হৈ যাব। বন্ধুসকল, ৱেবছাইটৰ পাল্লাত নপৰিব, ৱেবছাইটবোৰ শ্ল' হয়, গতিকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক। এটা খুব ভাল এপ্লিকেশ্যন। এইটো এপ্লিকেশ্যন ডাউনলোড কৰাৰ পিছত আপোনাৰ অকল আপোনাৰ ৰিজাল্ট নহয়, আপোনাৰ লগৰবোৰৰ ৰিজাল্ট চাব পাৰিব, আপোনাৰ কোনোবা পৰিয়ালৰ ৰিজাল্ট চাব পাৰিব। এটা ইজি এপ্লিকেশ্যন হয়, অকল 10thৰে নহয় 12thৰো ৰিজাল্ট চেক কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিল তেন্তে এটা লাইক কৰিব আৰু এনেবোৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ
ছাবস্ক্ৰাইব কৰি থৈ যাব। থেংক ইউ।